নমস্কাৰ মই নাজিম পুনৰবাৰ স্বাগতম জনালো আমাৰ সিম্পল অনলাইন গাইড ইউটিউব চেনেললৈ তো যেহেতু আপোনালোকে বহুতে গম পায় এতিয়া বৰ্তমান যেটো জীৱন প্ৰেৰণা স্কিমৰ এপ্লাই চলি আছে হেতু বহুতে নিজেও এপ্লাই কৰিবৰ কাৰণে ট্ৰাই কৰি আছে আৰু বহুতে নিজে এপ্লাই কৰিছেও তো মই মানে এটো ভিডিও এটো কাৰণে বনাইছো একচুয়ালি মই এটোৰ ওপৰত ভিডিও দুটাকৈ ভিডিও আপলোড কৰা গৈছে তো মই এটো মানে ভিডিও এটো কাৰণে বনাইছো যে বহুত ক্যান্ডিডেটে এপ্লাই কৰি আছে নিজে এপ্লাই কৰিবৰ কাৰণে ট্ৰাই কৰিছে আৰু নিজে এপ্লাই কৰিছেও তো তাত তোমালোকে বহুত ক্যান্ডিডেটে ভুল কৰিছে হয়তো বহুত ক্যান্ডিডেটে গম পোৱা নাই আৰু বহুত ক্যান্ডিডেটে এনেকুৱা এপ্লাই কৰিছে কম্পিউটাৰ দোকানত এপ্লাই কৰিছে আৰু কম্পিউটাৰ দোকান হওক বা সাইবাৰ কেফে হওক তো তাত এপ্লাই কৰিছে বহুত ক্যান্ডিডেটৰ এপ্লিকেশনখন ভুল হৈছে মানে তোমালোকে এপ্লিকেশনখন এবাৰ চেক কৰিবা তাত তোমাৰ প্ৰবলেম কেটামান হৈছে মই তোমালোকক এটা মানে তিন চাৰিটামান প্ৰবলেমৰ কথা কৈছো এটা হল তোমালোকৰ যোনটো মানে হেৰি কেৱাইসি ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো শো কৰা নাই তোমালোকে এপ্লিকেশনখন খুলি পেলাই চাবা জনে জনে কম্পিউটাৰ দোকানত গৈ পেলাই কৰিছা বা জনে জনে নিজে এপ্লাই কৰিছা তো তোমালোকে চাবা যে তোমালোকৰ যোনটো কেৱাইসি ডিস্ট্ৰিক্টটো শুদ্ধ আছে নে নাই হেতু এটা ভুল হৈ গল আৰু এটা প্ৰবলেম হৈছে মানে আৰু এটা ভুল হৈছে তোমাৰ যোনটো বেংক হয় বেংকৰ ডিটেইলছটো খেলিমেলি হৈছে কিছুমানৰ এয়াৰটেল পেমেন্ট বেংক হৈছে কিছুমানৰ বেলেগ মানে এনেকুৱা বেংক আছে তো সেই বেংকৰ নামটো তাত আহা নাই বেলেগ কিবা এটা বেংক আহিছে তো হেতু এটা প্ৰবলেম হৈ গল তাৰ পিছত আৰু এটা তোমাৰ কিছুমানে অকল সাৰ্টিফিকেটখন আপলোড কৰিছে কিছুমানে কি কৰিছে সাৰ্টিফিকেটটো আপলোড কৰিছে মাৰ্কশিটটো আপলোড কৰিছে কিছুমানে আকৌ কি কৰিছে মানে আধাৰ কাৰ্ডখন ফ্ৰন্ট সাইডটো এটা মানে এবা আপলোড কৰিছে বেক সাইডটো এবা আপলোড কৰিছে তো হেনুকো বহুতে কৰিছে তো তাত মই তোমালোকক এটো কথা ক'ব বিচাৰো যে তোমালোকৰ গুটেইখিনি এপ্লাই শুদ্ধকৈ কৰিবা 100% শুদ্ধ তোমালোকে ধুনিয়াকৈ এপ্লাই কৰা যদি তাত কিবা ধৰণৰ যদি এপ্লিকেশনখন কিবা খেলিমেলি হয় তেতিয়া হলে এপ্লিকেশনখন কেনসেল হৈ যাব আৰু তোমালোকে হেতু মাহে মাহে যোনটো 2500 টকাকে সৰকাৰ ফালৰ পৰা দিম বুলি কৈছে হেতু তোমালোকে নাপাবা আৰু হেতু কাৰণে তোমালোকে এপ্লিকেশনখন ধুনিয়াকৈ শুদ্ধকৈ ভৰাব লাগিব শুদ্ধকৈ ভৰাব লাগিব আৰু এপ্লাইটো কৰিব লাগিব ঠিক আছে তো যদি তোমালোকে নিজে কৰিব নোৱাৰা মানে মইতো একচুয়ালি এটোৰ ওপৰত ভিডিও বনাইছো তো তাৰ পিছতো বহুত ক্যান্ডিডেটে মোক মানে কোৱেশ্চন কৰি আছে বা কদি আছে যে দাদা এটো এনেকুৱা হৈছে কি কৰিম তাৰ কাৰণে মই এটো স্পেশালি ভিডিও বনাইছো যাতে মই ক্যান্ডিডেটখিনি মানে শুদ্ধ কৰি দিব পাৰো আৰু এই বেনিফিটটো ক্যান্ডিডেটখিনিয়ে পায় তো তাৰ কাৰণে মই ইয়াত এটা নম্বৰ শো কৰিছো দেখিছেনে মোৰ স্ক্ৰিনত এটা নম্বৰ শো কৰিছো তাত তোমালোকে কন্টাক্ট কৰিবা কন্টাক্ট কৰি পেলাই তাত তোমালোকে মানে কি ডকুমেন্ট লাগে একচুয়ালি মোৰে নম্বৰ হয় কি ডকুমেন্ট লাগে মই তোমালোকক তাত কৈ দিম তাৰ পিছত সেই ডকুমেন্টখিনি তোমালোকে দি দিলে মই তোমালোকক 100% কমপ্লিট কৰি পেলাই এপ্লিকেশনখন কোনো ধৰণৰ ভুল নোহোৱাকে তো মই সেই এপ্লিকেশনটো ভৰাই পেলাই তোমালোকক মই পিডিএফটো সেন্ড কৰি দিম ঠিক আছে তাৰ কাৰণে তোমালোকে এটা সৰু ফিজ পে কৰিব লাগিব কাৰণ মই এটো তোমালোকক এটো সহায় কৰিম বুলি ভাবিছো তো হেতু কাৰণে মই এটো ভিডিও বনালো ঠিক আছে আৰু তোমালোকে মোক কন্টাক্ট কৰিব পাৰা মই WhatsApp মানে তোমাৰ WhatsAppতে মই কথা পাতি পেলাই কি প্ৰবলেম হৈছে সেই অনুসৰি মই তোমালোকৰ সলিউশনটো মই তোমালোকক দিম আৰু তোমালোকৰ কামটো কৰি দিম ঠিক আছে তো ভিডিওটো যদি ভাল লাগিলে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু তোমালোকে এনেকৈ মোক সাপোৰ্ট কৰি যাবা আৰু আগন্তুক দিনত মই তোমালোকৰ কাম 100% মই ফ্ৰী কৰি পেলাই কৰিবৰ কাৰণে চেষ্টা কৰিম কিন্তু আপোনালোকৰ এটা মোক সহায় লাগিব ঠিক আছে তো আপোনালোকে যিমান পাৰে মোক শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব তো মই তেতিয়া আপোনালোকৰ কামবিলাক মই কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো আজিৰ কাৰণে